উত্তোলন কৰাৰ কাৰণে আমাৰ চেলাপাৰা গাঁৱৰ বাবুদা শ্ৰী বাবুদা দেৱক ফটোখন উত্তোলন কৰাৰ কাৰণে অনুৰোধ জনালোঁ। মই ফটোখনটো আগবাঢ়িছোঁ। হ'ব আজিৰ এই 42তম বাৰ্ষিক চেলাপাৰা ৰঙালী বিহু সন্মিলনৰ আমি অনুষ্ঠিতভাৱে পতাকা উত্তোলন কাৰ্যসূচীখিনি কৰিলোঁ। গতিকে যিটো বিহুৰ অসমৰ বাপতিসাহোন ৰঙালী বিহুটো আমি উলহ মালহেৰে প্ৰত্যেক বছৰে আমি পালন কৰোঁ, কিন্তু এইবেলি যিটো কৰোণা ভাইৰাছে অসমতে নহয় গোটেই বিশ্বত এটা মহামাৰী ৰূপ ধাৰণ কৰিছে, সেয়েহে এইবাৰ অসমৰ বাপতিসাহোন ৰঙালী বিহুটিক আমি অসমৰ ৰাইজে পালন কৰিবলৈ নোৱাৰিলোঁ। আৰু এইবাৰে প্ৰথম এনেকুৱা হয়তো পৰিঘটনা হৈছে যে আমি বিহুখন এইবাৰ পাতিব নোৱাৰিলোঁ। তথাপি আমি অনুষ্ঠিতভাৱে আমাৰ যিটো কাৰ্যসূচী পতাকা উত্তোলন কাৰ্যসূচীতে আমি সামৰণি মাৰিম। এইখিনিকে কৈ আগন্তুক সময়ত অহা 43তম বাৰ্ষিকত যে আমি সকলোৱে লগ হওঁ, সকলোৱে লগ পাওঁ, সেই কামৰে মই মোৰ চমু ভাষণ ইমানতে সামৰিছোঁ। বিহুৰে বিৰিণা পাতে সমনীয়া, বিহুৰে বিৰিণা পাত, বিহু থাকি মানে বিহুকে বিনা, বিহু বোলে বিনা বনো কাক। এইখিনি কৈ মই মোৰ বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ। নেম আছম এইখিনি সমাপ্ত কৰিলোঁ। নমস্কাৰ, মোৰ নাম নৱকান্ত ৰাভা। আপোনালোকে চাই আছে এন মাজা ইউটিউব চেনেল। আজি আমাৰ গাঁৱৰ ভণ্টিবিলাক আছে, তেখেতৰ পৰা আমি নামবিলাক জানি ল'ম। পোনপ্ৰথমে আমি যিহেতু আমি বিহুখন পাতিব নোৱাৰিলোৱে, তথাপিও আমি আমাৰ নিজৰ গাঁৱৰ তম বঢ়োৱাৰ কাৰণে আমি আজি পতাকা উত্তোলন কৰিছোঁ। সেয়েহে আমি এফাকি বিহু গীত গাম অলপ পিছত। আমি আগত পৰিচয়খিনি ল'ম। কি নাম মাইনা তোমাৰ? অংগিতা ৰাভা। নমস্কাৰ অংগিতা ৰাভা। নমস্কাৰ, মোৰ নাম অংগিতা ৰাভা। ক'ত থাকে? দাইৰং চেলাপাৰা। দাইৰং চেলাপাৰা। আৰু তোমাৰ মাইনা কি নাম? নমস্কাৰ, মোৰ নাম নিৰ্জনী ৰাভা, মই গাঁও চেলাপাৰা থাকোঁ। আৰু নমস্কাৰ, মোৰ নাম জুবিতা ৰাভা, মোৰ গাঁও চেলাপাৰা। আৰু মাইনা? নমস্কাৰ, মোৰ নাম তৰামাই ৰাভা, মই গাঁও দাইৰং গাঁও। দেওবাৰে কিছু নাই দে। নমস্কাৰ ক'লে হ'ল দে। নমস্কাৰ, মোৰ নাম তৰামাই ৰাভা, গাঁও চেলাপাৰা। আৰু মাইনা? নমস্কাৰ, মোৰ নাম ৰিম্পী ৰাভা, গাঁও চেলাপাৰা। নমস্কাৰ, মোৰ নাম উল্কা ৰাভা, গাঁও চেলাপাৰা। সকলোৱে দেখিছে আমাৰ সকলোৱে ভনী হয়। একেলগে আজি পতাকা উত্তোলনখিনি আমি বিহুৰ অসমবাসী ৰাইজক মই মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। লগতে আপোনালোকে যদি চাই আছে ইউটিউব চেনেলত, আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। যদি বেছিকৈ ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব।
আৰু ভাল নালাগিলেও লাইক কৰিব আশা কৰোঁ সকলোৱে ছাবস্ক্ৰাইব কৰিব বুলি মই আশা থাকিল থেংক ইউ ধন্যবাদ নেম ৰাছা নমস্কাৰ মোৰ নাম শ্ৰী কমলাকান্ত ৰাভা গাঁও চেলাপাৰা প্ৰথমে মই অসমবাসী ৰাইজলৈ মোৰ বিহু শুভেচ্ছা জনাইছোঁ লগতে হৈ থকা কৰোণা ভাইৰাছৰ আতংকিত যিটো মানুহৰ এটা ভয়াৱহ সেইবিলাক যাতে মোৰ ভগৱানৰ আশীৰ্বাদত যাতে অতি সোনকালে যাতে নিৰ্মূল হয় তাৰ বাবে মই ভগৱানৰ আশীৰ্বাদত মই প্ৰাৰ্থনা জনাইছোঁ এনে মাজা ইউটিউব চেনেল জৰিয়তে মই আজি অসমবাসী ৰাইজলৈ এফাকি পেঁপা বজাই দিবলৈ ওলাইছোঁ প্ৰথমে মই আমাৰ ৰঙালী বিহু শুভেচ্ছা জনাই আমাৰ যিটো বিহুৰ অনুষ্ঠান আজি চেলাপাৰা গাঁওবাসী ৰাইজৰ অনুষ্ঠান হ'বলগীয়া আছিল সেইখিনি হয়তো আমি পালন কৰি কি কয় অনুষ্ঠানখিনি পাতিব নোৱাৰিলোঁ তথাপিতো আমি ৰঙালী বিহুখিনি পালন কৰি আছোঁ আৰু কৰিছোঁ যাৰ কাৰণ আজি আমি পেঁপা বজাবলৈ আপোনালোকৰ আগত ওলাইছোঁ প্ৰথমে মই আৰম্ভণিখিনি বজাই শুনাইছোঁ নমস্কাৰ মোৰ নাম জগত ৰাভা এনমাজা ইউটিউব চেনেলৰ জৰিয়তে চেলাপাৰা ৰঙালী বিহু উদযাপন সমিতিৰ হৈ মই সমূহ অসমবাসী ৰাইজক অসমীয়া নৱবৰ্ষত তথা ৰঙালী বিহুৰ ওলগ জনালোঁ বৰ্তমান সময়ত কৰোণা ভাইৰাছে সমগ্ৰ বিশ্বতে যি সংহাৰী ৰূপ ধাৰণ কৰিছে ভাৰত তথা অসমতো তাৰ প্ৰভাৱ পৰা দেখা গৈছে সেয়েহে আমি উলহ মালহেৰে 42তম বাৰ্ষিক চেলাপাৰা ৰঙালী বিহুখিনি উদযাপন কৰিব নোৱাৰিলোঁ তথাপিতো চৰকাৰে দিয়া নিৰ্দেশ অনুযায়ী সামাজিক আৰু শাৰীৰিক দূৰত্ব বজাই ৰাখি আমি পতাকা উত্তোলন কাৰ্যসূচীখিনি ৰাখিলোঁ ধন্যবাদ নমস্কাৰ মোৰ নাম বাবু লাভা মই চেলাপাৰাত থাকোঁ গতিকে আজি এই ৰঙালী বিহুৰ অসমৰ যিটো বাপতিসাহোন ৰঙালী বিহু সেই ৰঙালী বিহুখন আমি উদযাপন কৰিব নোৱাৰিলোঁ যিহেতু আমি পতাকা উত্তোলন কাৰ্যসূচীৰে সামৰণি মাৰিছোঁ আৰু লগতে এই এনমাজা যিটো ইউটিউব সেই ইউটিউব চেনেলটো আপোনালোকে চাওক আৰু ইয়াক ছাবস্ক্ৰাইব কৰক আৰু লগতে কৰোণা ভাইৰাছৰ পৰা বাচিবৰ কাৰণে আপোনালোকে ঘৰত থাকক সুৰক্ষিত থাকক লগতে আনকো নিজেও বচাওক আনকো বচাওক এইখিনিয়ে কৈ মই সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ ধন্যবাদ নেম নাচম থেংক ইউ